আমি শুনিছেও মানে ভ্যাকসিন দিয়ার সময় মানে 12 জন বা 11 জন কিয়া বলে দিয়া হয় আর 11টা ভ্যাকসিনের মাঝে বলে এটা মানুষ মারা বলে ভ্যাকসিনও থাকে হবও পারে মানুষ মরি আছে মানে স্যার এইটো চাউলটো সবে কয় প্লাষ্টিক পেটৰ বেমাৰ হ'ব বুলি কৈছে মানুহে হয় পোনপ্ৰথমে মই APCC পৰা সকলোকে নমস্কাৰ যাচিছোঁ ৰাজ্য ৰাজাক অসমবাসীক বড়োলেণ্ডবাসীক নমস্কাৰ যাচিছোঁ মানে এই অঞ্চলটো হ'ল 14 চিৰাং দুৱাৰ অঞ্চল আমাৰ MCLA বা EM হিচাপে আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ এৰিয়া মানে মই জনা নাছিল প্ৰায় কয়েকদিন হৈছে এই অঞ্চলত মানে প্লাষ্টিক চাউল বুলি মানে তেখেত এটা ঢেউ আহিছে মানে ফোন কৰিছে স্যাৰ এনেকা হৈছে আমাৰ মানুহবিলাক বহুত আছে কংগ্ৰেছৰ মানুহবিলাক বহুত আছে এই গতিকে তেখেত মানে এনেকা কৈছে যে স্যাৰ আমাক এইবাৰ এই অঞ্চলত মানে প্লাষ্টিক চাউলটো বিতৰণ কৰি আছে এতিয়া আহি মানে আমি চালোঁ পাইছোঁৱে মোবাইলত এটা মানে স্কিমৰ চাউল বোলে মানে প্ৰত্যেক GPSSক মানে বিতৰণ কৰা হৈছে NFSA 13 MDM স্কিমৰ যোগেদি সেইটো দিয়া হৈছে আৰু এনে মই ইয়াত লিখা মতে নহয় মানে সমবায়ৰ পৰা কোৱা হৈছে চাগে মানে এই চাউলটো এই প্লাষ্টিক কোটেড একেবাৰে চাউল নিচিনা নালাগে আৰু বহুত গাৰ্জেনৰ পৰা আমি সুধি লৈছোঁ এতিয়া মানে তেখেত কৈছে পানী যেতিয়া ভিজাই সেইটো মানে ওপৰত আহে থলত নাযায় ৰান্ধিলে ওপৰত আহে থলত নাযায় এই গতিকে সাধাৰণ ৰাইজৰ আজা কাৰণ আমাৰ এই যে ভাৰতৰ জন্ম মানে চাউল দিয়া মানে আমাৰ চাউলৰ গুমুৰ আছে চাউলৰ আইডিয়া আছে চাউল কি চাউল নহয় বৰা চাউল আমাৰ মাইব্ৰা চাউল সম্বৰত মাইচা চালি আচু হাবি চাউল আমি জানো এতিয়া যে কিবা ভিটামিন চাউল বোলে বিতৰণ কৰিছে এইটো আমি জানা নাছিল এই গতিকে এতিয়া সঁচাকৈ হ'ব চাগে মানে ছাত্ৰৰ কাৰণে বোলে যে গভৰ্ণমেণ্ট স্কুলত যে আমাৰ ছাত্ৰ ছাত্ৰী গৰীব দুখীয়াৰ মানুহবিলাক আজিকালি গভৰ্ণমেণ্ট স্কুলত বেছি পঢ়ে এই গতিকে তেখেতৰ বোলে কিবা ব্ৰেইন ইম্প্ৰুভমেণ্টৰ কাৰণে ভিটামিন চাউল দিছে না শৰীৰ ইম্প্ৰুভমেণ্টৰ কাৰণে ভিটামিন চাউল দিছে না কোভিডৰ পৰা বাচিবলৈ ভিটামিন চাউল দিছে আমিতো জানা নাই কাৰণ জানিব লাগিব আমি গাৰ্জেন আৰু মোৰ ল'ৰা ছোৱালীহে স্কুলত যাব আৰু গাৰ্জেনবিলাক যদি ইয়াৰ বিষয়ে যে প্লাষ্টিক চাউলৰ বিষয়ে এতিয়া চাইনাৰ পৰা আনিছে না বেলেগ স্কিমৰ পৰা আনিছে আমিও গম নাপাওঁ আমিও গাৰ্জেন আমি নিউজপেপাৰত চোৱা নাই টিভিত দেখা নাই এই গতিকে ৰাইজৰ আজা যথেষ্টভাৱে এই চাউলটো দেখিলে মানে চাউলটো এনেকুৱা প্লাষ্টিক মানে পকা নিচিনা এটা চাউল এই গতিকে ৰাইজৰ আজাৰ খুব অসুবিধা হৈছে গৰীব দুখীয়াবিলাক আছে ধান খেতি ভোটাৰ নাই তেখেত এই কণ্ট্ৰলৰ চাউল বা চেণ্ট্ৰেল চাউল অপেক্ষা কৰে ইয়াৰ ভৰসা কৰি এতিয়া তেখেত মানে ৰান্ধি খাবলৈ মানে সাহস হোৱা নাই এই গতিকে মই কংগ্ৰেছৰ পৰা এটা অনুৰোধ চৰকাৰলৈ আমাৰ চিৰাং জিলাৰ DC ডাঙৰীয়া হঠাৎ এই মানে অঞ্চলত আহি পেলাই গাঁওবাসীক বুজাব লাগিব সেইটো কি চাউল কিহৰ কাৰণে দিয়া হৈছে কিহৰ কাৰণে ভিটামিন চাউল আমিতো কেতিয়াও শুনা নাছিল ভিটামিন চাউল আছে বুলি এনেকুৱা সজাগ হোৱাটো ভাল ফ্ৰী চাউল পাইছে বুলি য'তে মতে খালেতো নহ'ব না আমাৰ নিয়ম আছে গাঁৱৰ চাউল ফালে আমি সংগ্ৰায়ত থ'ম চান্দি দিয়া চালনি বাচি খাম তেতিয়া গম পাইছোঁ যে এইটো প্লাষ্টিক চাউল আমাৰ চাউল দিয়া নিমিলে আমি জীৱনত এনেকুৱা চাউল দেখা নাছিল এই গতিকে যথেষ্ট ইয়াত মানে অসুবিধা পাই আছে ৰাইজসকলে গৰীব দুখীয়াসকলে যে চৰকাৰে আমাক প্লাষ্টিক চাউল বিতৰণ কৰিছে আমি খাব নোৱাৰে যদি এইটো প্লাষ্টিক চাউল নহয় কিবা এটা ভিটামিন চাউল আপুনি বিতৰণ কৰিছে তেনেহ'লে এই ৰাইজসকলক আপুনি ক্লাৰিফিকেশ্যন কৰিব লাগিব আৰু ৰাইজসকলক আকৌ অনুৰোধ কৰিছে সঁচাকৈ আপুনি যেনেকৈ সজাগ কৰিছে দিও ভাল কাৰণ যিটোৱে দিয়ে এইটোতো খাব নালাগে এই গতিকে আজিকালিৰ দিনত BJP চৰকাৰৰ কোনো ঠিক নাই আমি শুনিছেও মানে ভ্যাকসিন দিয়াৰ সময় মানে 12 জন বা 11 জন কিয়া বলে দিয়া হয় আৰু 11টা ভ্যাকসিনৰ মাজত বলে এটা মানুহ মাৰা বলে ভ্যাকসিনত থাকে হবও পাৰে মানুহ মৰি আছে সঁচা নহয় ৰাইজসকল সঁচা আপুনি ভয় আছে না ভ্যাকসিনত তেনেহ'লে ভ্যাকসিন দিয়েও মানুহ মাৰে আৰু চাউল প্লাষ্টিকৰ চাউল বিতৰণ কৰি যদি মানুহ মাৰিবও পাৰে এই চৰকাৰৰ লগত ঠিক নাই BJP চৰকাৰৰ লগত ঠিক নাই সেই গতিকে ৰাইজসকল আপুনি গোটেই ৰাইজৰ ৰাজাসকলে সজাগ হোৱাটো খুব ভাল এইটোৱেই মোৰ অনুৰোধ চাওক আমাৰ চাউল মানে চাউলৰ গুমুৰ গোটেই ভাৰতবাসীৰ আছে আমাৰ মেইন খাদ্য our staple food is rice we know what kind of rice and in what season we get that we are very thorough about that আমি
কোন বতৰত কোন চাউলটো পদ্ধতি কৰা হয় এই চাউলৰ জ্ঞান আমাৰ আছে অসমৰ চাউল আছে যথেষ্ট পৰিমাণৰ অসমতো চাউল আছে বেংগলতো চাউল আছে আমি এনিকাতো চাউল পোৱা নাছিল এতিয়া আৰু কি অদ্ভুত নিচিনা বেলেগ ফেক্টৰীত প্ৰডিউচ কৰা নিচিনা এইটো চাউল আমি এনেকা লাগিছে চাউলটো চালে মানে এই খেতি পথাৰত দুবলি বাৰীত আমি পদ্ধতি কৰা হাল মাৰি খাটি মাৰা দি এইটো পদ্ধতি কৰা চাউল নহয় যেন লাগিছে সেই গতিকে এনেকা চাউলটো দিয়াটো ভাল নহয় আৰু কেতিয়া শুনা নাই ভিটামিন চাউল বুলি আমি জানো চাউলত এটা ৰকমৰ ভিটামিন আছে কিবা বেলেগ ভিটামিন আছে নাকি কি ভিটামিন এইটো ক'ব লাগিব কিহৰ কাৰণে ভিটামিন দিছে আমাৰ ল'ৰা ছোৱালী যিটো এখন খাব গাৰ্জেনে যদি নাজানে কি ভিটামিন চাউল খুৱাই আছে গতিকে আমাৰ যথেষ্ট এপ্ৰিহেনশ্যন চৰকাৰে এই অঞ্চলত আহি পেলাই ইয়াৰ ব্যৱস্থাটো কৰিব লাগে যে বুজাব লাগিব সেইটো এনেকুৱা চাউল যদি হয় কিয় আৰু যদি নহয় কিয় নহয়